हेलो एभ्रिवान अस्सलामु आलैकुम कमरुन्स रेसिपि नतुन आन एटी भिडिओলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলে শুকান মাছৰ একেবাৰে কম সময়তে বনাব পৰা ৰেচিপি এটা লৈ আহিছো। আশা কৰো চাই সকলোৱে ভাল পাব। শুকান মাছৰ এই ৰেচিপিটো ভাতৰ লগত থাকিলে মাছ মাংস একোৰে প্ৰয়োজন নহয়। সকলোৱে শুকান মাছ খাই ভাল নাপাবও পাৰে, কিন্তু মোৰ শুকান মাছ খাই খুবেই ভাল লাগে। সেইবাবে ভাবিলোঁ আজি মই আপোনালোকৰ মাজত ৰেচিপিটো আগবঢ়াওঁ। ইয়াতে শুকান মাছখিনি প্ৰথমে মই গৰম পানীত তিয়াই থৈছোঁ ভালদৰে ধুই ল'বলৈ। পিছত পিঁয়াজ নহৰু কাটি ল'ম। ভিডিঅ'বোৰ চাই মোৰ কেনে পাইছে প্লিজ কমেণ্টত জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি কোনোবা নতুন চাই আছে চেনেলটো মোৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বলক ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যাওঁ। ইয়াতে মই নহৰু পিঁয়াজখিনি টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। পিছত শুকান মাছখিনি ভালদৰে ধুই লৈ কেৰাহীত অলপ তেল দি দিছোঁ। এতিয়া পিঁয়াজখিনি অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি ভাজি লোৱাৰ পিছত ইয়াত নহৰুখিনি দি দিম। নহৰুখিনি ভাজি লৈ মছলাখিনি দি দিম জোখমতে। আপোনালোকে এনেদৰে ঘৰত বনাই খাবলৈ খুবেই ভাল হয়। এতিয়া জোখমতে হালধি গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। মছলাখিনি ভালদৰে ভাজি ল'ব গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখি। পিছত ইয়াত শুকান মাছখিনি দি দিছোঁ। ভালদৰে মাছখিনি মছলাৰ সৈতে ভাজি লৈ ইয়াত অলপ মই গৰম পানী দি দিম। এতিয়া ঢাকনখন 2 মিনিটৰ কাৰণে মাৰি দিছোঁ। আৰু অলপ সময় মছলাখিনি ভাজি লৈ ইয়াত মই প্ৰায় 1 কাপ পানী দি দিম। মোৰ ফেচবুক পেজত কমৰুন্স ৰেচিপি পেজটো প্লিজ ফ'ল' কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব। মোৰ ৰেচিপি প্ৰায় হৈয়ে আহিছে, আপোনালোকে চালেই গম পাব কালাৰটো কিমান ধুনীয়া আহিছে। তৰকাৰী মোৰ খাবলৈ ৰেডি হৈ গৈছে শুকান মাছৰ। এতিয়া প্লেট এখনত উঠাই ল'ম তৰকাৰীখিনি। আপোনালোকে চালেই গম পাব কিমান লোভনীয় হৈছে চাবলৈ। খাবলৈও খুবেই ভাল হৈছিলে। ভিডিঅ'টো চাই কেনে পালে প্লিজ জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।